हेलो फ्रेंड्स रातुल ब्लगলৈ আপোনালোকক সকলোকে স্বাগতম জনালো। আজি মই আহিছো যোৱাটো কোকিলামুখত থকা শান্তি আশ্ৰমখনত। ঘৰৰ পৰা মাথো 12 কিলোমিটাৰ হয়। শান্তি আশ্ৰমত যাম। শান্তি আশ্ৰমৰ বিষয়ে যদি নাজানো বা হিষ্ট্ৰী নাজানো বহুত এটা লাজৰ বিষয় হয়। যদি আমি শান্তি আশ্ৰমৰ বিষয়ে জানিবলৈ হলে আমি 2 বছৰ পিছুৱাই যাব লাগিব বা হিষ্ট্ৰী জানিব লাগিব। আৰু এয়া মই পাই গৈছেই কোকিলামুখত থকা শান্তি আশ্ৰম আৰু মেইন গেটৰ পৰা 50 মিটাৰ আঁতৰত। আৰু ইয়াৰ এটা ধুনীয়া এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। সঁচাকৈ ফাইনেলি মই পাই গ'লোহি এয়া শান্তি আশ্ৰম। সঁচাকৈ সোমোৱাৰ লগে লগে এবাৰ খুব মনটো আনন্দ লাগে, পবিত্ৰ লাগে। যদি এবাৰ সোমাই আপোনালোকে দিনটোৰ কাৰণে মনটো বহুত ভাল লাগে। এই মন্দিৰটো মই বাহিৰৰ অংশ দেখাইছোঁ যে এটা মন্দিৰ আৰু অলপমান পৰিৱেশ দেখাম। এই আশ্ৰমখনৰ প্ৰথম অৱস্থাত যে গৌৰাংগ অনাথ নিকেতন হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। উদ্দেশ্য আছিল দুৰ্দশাগ্ৰস্ত, শোকগ্ৰস্ত আৰু দুখীয়া দৰিদ্ৰ লোকসকলক চিকিৎসা সেৱা বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা ইয়াৰ লক্ষ্য আছিল। নিগমানন্দ অনুগামী সৌৰাম কলিতা নামৰ এজনে তেওঁৰ পৰা কিছু ধন লৈ যোৰহাটৰ কোকিলামুখৰ কুমাৰভেটি চাপৰি গাঁৱত 80 বিঘা মাটি এটুকা ক্ৰয় কৰে আৰু এই ভূমিত আধাৰশিলা স্থাপন কৰিছিল। আৰু তৃতীয় অক্ষত নিগমানন্দই নিজে যোৰহাটৰ সমীপৰ কোকিলামুখৰ জগতগুৰু আসন স্থাপন কৰি তেখেতে শান্তি আশ্ৰম নামেৰে নামাকৰণ কৰা হয়। সঁচাকৈ এটা খুব শলাগ ল'বলগীয়া এই ব্যক্তিজন। আৰু এই ব্যক্তিজনৰ কাৰণে বহুতো লোকে জীৱন দান পাইছে বুলি ক'লেও বেয়া নহয়। সঁচাকৈ শলাগ ল'বলগীয়া হয়। আৰু আপোনালোকে যদি অহা নাই প্লিজ এবাৰ ভিজিট কৰি যাব। আৰু ইয়াতে ধুনীয়া ধুনীয়া মন্দিৰ আছে। সঁচাকৈ অসমৰ ভিতৰত বৰ ডাঙৰ ডাঙৰ মন্দিৰ ধুনীয়া মানে আপোনাৰ শলাগ ল'বলগীয়া হয়। আৰু এবাৰ সোমালেগে সঁচাকৈ মনটো বহুত ভাল লাগে। আপোনালোক আহিব, ভিজিট কৰিব প্লিজ। এই শান্তি আশ্ৰমখনৰ মূল উদ্দেশ্য আছিল যে স্বামী নিগমানন্দ তিনিটাৰ ইয়াৰ লক্ষ্য আছিল যে সনাতন ধৰ্মৰ প্ৰচাৰ, সত্য প্ৰসাৰ বাস্তৱায়িত কৰা। এই আছিল শান্তি আশ্ৰমখনৰ মেইন উদ্দেশ্য। এই মই শান্তি আশ্ৰমখনৰ অলপমান বাহিৰৰ আপোনালোকক দৃশ্য দেখাই আছোঁ। আৰু সঁচাকৈ এই এজন স্কুলৰ ছাত্ৰ মই লিচু খাইছিলোঁ, তেখেতক এটা মই লিচু দিছোঁ। আৰু এই আশ্ৰমখনৰ মই বাহিৰৰ এটা সুন্দৰ এটা পৰিৱেশ। ইয়াতে আছে 3টা মন্দিৰ। এই আশ্ৰমখনৰ ভিতৰত এটা মনোমোহৰ এটা দৃশ্য, সঁচাকৈ খুব এটা সুন্দৰ এটা পৰিৱেশ। আৰু প্ৰথমবাৰ কাৰণে এই মন্দিৰটো মই আজি আহিছোঁ আৰু আপোনালোককো দেখাম এই মন্দিৰকেইটা। সঁচাকৈ খুব এটা ভাল, সঁচাকৈ মনটো সঁচাকৈ পবিত্ৰ লাগে আৰু প্ৰফুল্ল লাগে। আৰু এই মন্দিৰটো মই দেখাইছোঁ। প্ৰথম মই দৰ্শন কৰিম, আপোনালোকক অলপমান দেখাম ইয়াৰ দৃশ্য। আৰু চাওক ইমান ধুনীয়া ডেক'ৰেশ্যন কৰা, ধুনীয়া 3টা একেই ডিজাইন, একেই কালাৰ, একেই ৰং চঙীয়া। সঁচাকৈ জাকত জিলিকা দৰে শান্তি আশ্ৰমৰ মন্দিৰকেইটা এইদৰে জিলিকি থাকক। এয়া মন্দিৰটোৰ মই ভিতৰৰ ফালে সোমাই আহিলোঁ। এয়া মই চিৰিদি নামি আহিছোঁ, চিৰিদি ভিতৰলৈ আহিছোঁ। একদম তলৰ আছে মন্দিৰটো। আৰু যিহেতু আজি মন্দিৰ বন্ধ আৰু মই অলপমান তাত গৈ অলপমান ভিতৰৰ অলপমান দৃশ্য দেখাম। এয়া সঁচাকৈ বহুত ভাল লাগে আৰু মনটো নক'ব আৰু বহুত পবিত্ৰ লাগে, প্ৰফুল্ল লাগে সঁচাকৈ। এয়া মই অলপমান কিছু অংশ আপোনালোকক দেখাই আছোঁ। সঁচাকৈ আৰু খুব ধুনীয়া এটা ডিজাইনৰ ঘৰ এই আপোনালোকে দেখিছে। সঁচাকৈ মই বাহিৰৰ ফালৰ পৰা দৃশ্য মই দেখাইছোঁ। এইটো মই যাম 2 নম্বৰটো মন্দিৰ। 2 নম্বৰটো মন্দিৰ আপোনাৰ ছাইডত আছে ফুলৰ এই আপোনালোকে দেখিছে। 2 নম্বৰ মন্দিৰ যোৱাৰ আগতে মই এজন বাবাৰ লগত কথা পাতিম, যিহেতু বাবা হিন্দীত কয় আৰু হিন্দী মোৰ যিহেতু উইক হয়, মাত ভগা চিগা মাতে, অলপমান কথা পাতিছোঁ। কি কৈছে আমি শুনোচোন আহক বাবাই। खाना अच्छा देता है ना। मैं बगल वाला है जोहाट है, मेरे सामने है। এয়া আপোনালোকৰ বাবাৰ ভাষ্যটো অকণমান শুনিলে। এয়া মই আহিছোঁ আকৌ এজন ছাত্ৰ, ইয়াৰে এজন ছাত্ৰ, এই আশ্ৰমখনৰে এজন ছাত্ৰ। তেখেত স্কুলৰ পৰা আহিলে আৰু তেখেতৰ নামটো
আপোনালোকে গম পালে। এই মই মন্দিৰটো আকৌ মই বেকৰ একদম ভিতৰৰ পানে সোমাই আছোঁ। বাহিৰৰ ছাইড, এইটো বাহিৰৰ ছাইডটো হয়। বাহিৰৰ ছাইডৰ এইটো আপোনালোকে ফুল আছে, এইটো ফুলৰ ডাঙৰ বহুত ফুল আছে। আৰু এতিয়া ফুলবোৰ মৰি গ'ল, টাইম হৈ গ'ল। এয়া মই আকৌ আপোনালোকক মই 2 নম্বৰটো মন্দিৰত সোমাবলৈ চেষ্টা কৰিম। ব'লক তেতিয়াহ'লে 2 নম্বৰটো মন্দিৰত মই এতিয়া সোমাম আৰু ভগৱানৰ আশীৰ্বাদ ল'ম আৰু অকণমান দৃশ্য মই দেখাম। এই আপোনালোকে চাওক। আৰু যদি কোনোবা অহা নাই শান্তি আশ্ৰমলৈ, প্লিজ আহি এবাৰ ভিজিট কৰি যাব। কৃষ্ণ কৃষ্ণ। সঁচাকৈ এটা প্ৰশংসনীয় কথা। আৰু এই মন্দিৰটোৰ ভিতৰত সোমাই সঁচাকৈ মনটো বহুত শুদ্ধ শুদ্ধ যেন অনুভৱ হয়। যদি আপোনালোক অহা নাই, প্লিজ আৰু এবাৰ আপোনালোক আহি যাব। আৰু এই মন্দিৰটোৰ ছাইডত আপোনালোকে দেখিবলৈ পাইছে ফুল, প্ৰাকৃতিক দৃশ্যৰে ভৰা এই আশ্ৰমখনৰ চাৰিওকাষে সঁচাকৈ খুব শলাগ ল'বলগীয়া হয়। আপোনালোকে দেখিলে শান্তি আশ্ৰম, জেগাৰ নামে শান্তি। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু নতুন এটা ভিডিঅ' লোৱা প্ৰস্তুতি আজিলৈ আহিছোঁ। বাই।